Welcome to my channel Daisy's Kitchen. মই আজি আপোনালোক দেখাব বিচাৰিম ফিশ পাতুৰি। ফিশ পাতুৰি কাৰণে একদম কম ইনগ্ৰেডিয়েন্টছত আপোনালোকে ঘৰতে ধৰক নৰমালি যিখিনি বস্তু থাকে সেইখিনি বনাব পাৰিব। নৰমালি আমি কি হয় মাছ বনালে বহুত তেল লাগে বা বহুত বস্তু মছলা পাতি বহুত লাগে। আমাক ইমান বস্তু দৰকাৰ নাই। আমি নৰমালি ঘৰতে থকা কিছুমান সৰু সৰু বেহাৰ বা কাজু বাদাম তেনেকুৱা কিছুমান ইনগ্ৰেডিয়েন্টছ দি আমি বনাম ফিশ পাতুৰিটো। তাৰ কাৰণে আমাক কি কি লাগিব সেইখিনি মই আপোনালোকক কৈ দিছোঁ। ফিশ পাতুৰিৰ কাৰণে আমাৰ ফাৰ্ষ্ট প্ৰয়োজন হ'ব কাজু বাদাম। আমাৰ যিটো সৰু পেকেট থাকে ন সেই এক পেকেট বেহাৰ আৰু শুকান জলকীয়া, যিটো আমাৰ ৰঙা জলকীয়াটো। শুকান জলকীয়াটো এইটো কৰে যে কালাৰটো এটা ধুনীয়া ৰেড কালাৰ এটা ফ্লেভাৰ আনে, সেইটো কাৰণে শুকান জলকীয়া। তাৰপিছত অকণমান নিমখ আৰু পিঁয়াজ বিলাহী দুটাই কাটি একেলগে গোটেইখিনি মিক্সিত আমি মিশ্ৰণ কৰি ল'ব লাগিব। ফাৰ্ষ্ট টাইম গোটেইখিনি মিশ্ৰণ কৰিব লাগিব। মিশ্ৰণ কৰাৰ পিছত বাকীখিনি চাওঁ ভিডিঅ'টোত। আৰু এটা কথা, মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিব নাপাহৰিব। এতিয়া আপোনালোকক ক'ম ইয়াতে কি কি মিশ্ৰণ আমি ইউজ কৰিছোঁ, এইটো চাব পাৰে। এনেকুৱা কৰি আপোনাৰ ইউজ কৰিব লাগিব, এনেকুৱা হ'ব লাগিব। আপোনাৰ দেখিছে ন বস্তুটো আপুনি কেনেকুৱা হৈছে চাই ল'ব পাৰিব। এইটো এনেকুৱা ইয়াতে আমি দিছোঁ কাজু বাদাম যিটো আমি নৰ্মেলি বজাৰত কিনিব পাওঁ, সেনেকুৱা সৰু পেকেট এটা, নৰ্মেলি 100 গ্ৰামৰ সেনেকুৱা পেকেট এটা। তাৰপিছত ইয়াতে আমি এই ৰঙা দেখিছে ন, তেনেকুৱা আমি ৰেড চিলি, যিটো আমি ৰঙা জলকীয়াটো কালাৰৰ কাৰণে আমি ৰঙা জলকীয়া দিছোঁ। তাৰ লগত আমি বেহাৰ দিছোঁ, পিঁয়াজ আৰু বিলাহী এইখিনি একেলগে আমি মিক্সিত মাৰি লৈছোঁ। বস্তুখিনি গোটেইখিনি দেখি পেলাই গম পাইছে আপুনি, এনেকুৱা কৰি মাৰি ল'ব লাগিব। এতিয়া আমি মাছটো ফুটা কৰি দেখাই আছোঁ আপোনাক। এয়া মাছটো আমি মানে এনেকৈ কাটি দিব লাগিব, তেতিয়া মানে মছলা গোটেইখিনি সোমাই যাব। আপুনি ইচ্ছা কৰিলে টুথপিক লৈ পেলাই ফুটাই দিব পাৰে গোটেই মাছখিনি। মই আগতে অলৰেডি মাছখিনি হালধি আৰু তেল দি পেলাই অকণ মেৰিনেট কৰি ফ্ৰিজত থৈ দিছিলোঁ। বস্তুটো এনেকৈ কৰিব লাগিব, আপোনালোকে দেখা পাইছে। এনেকুৱাকৈ দিলে মছলাটো ভিতৰত সোমাই যায়, খাই ভাল লাগিব। গোটেইখিনি এনেকুৱা কৰি ল'ব লাগিব ফাৰ্ষ্ট টাইম। তাৰপিছতে আমি যিকেইটা মাছ থাকিব এইটো মানে ইয়াতে এনেকুৱা লেয়াৰ কৰি দিম। চাব পাৰিছে আপুনি, গোটেইকেইটাতে মানে এনেকুৱা ভালকৈ মছলা সানি দিম। মই ইয়াতে 7 পিচ মাছ লৈছোঁ, গোটেইকেইটাতে এনেকুৱা ভালকৈ সেইটো দি দিব লাগিব। এয়া দেখিছে আমি পূৰা ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ মিক্স কৰি লওঁ বস্তু গোটেইখিনিয়ে। এইটো ইয়াতে নিমখটো দিব নাপাহৰিব, আমাৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু যিহেতুকে নিমখ হয়, সেইটো বস্তু দিব নাপাহৰিব। মই মানে আগতে আপোনাক ক'ব পাহৰি গৈছোঁ, নিমখটো দিব নাপাহৰিব। এইটো বস্তু এনেকুৱা কৰি পেলাই আপুনি 15 মিনিটৰ কাৰণে ফ্ৰিজত থৈ দিব লাগিব। ফ্ৰিজাৰ কৰি থ'ব লাগিব 15 মিনিট। দেখিছে গোটেই বস্তুখিনি। কলপাতবিলাক অকণমান নোৱাৰি ল'ব লাগিব, তেতিয়া মানে বান্ধোতে আমাৰ সুবিধা হ'ব। ফাৰ্ষ্ট মই ধুই লৈছোঁ গোটেই কলপাতখন, ধুনীয়াকৈ ধুই ল'ব, কাৰণ গছত কিবা পোক পৰুৱা থাকিলে প্ৰব্লেম হৈ যাব। অকণমান ধুই লৈ পেলাই ধুনীয়াকৈ অকণমান কৰি ল'ব। যদি আপুনি ৰ'দত দিব পাৰে তেতিয়া বেছি বেটাৰ হয়। ৰ'দত দি শুকাব পাৰে যদি, 2টামান ৰ'দ লাগিব। গোটেইকেইটা কলপাত এনেকৈ ধুনীয়াকৈ কৰি ল'ব আপুনি। এতিয়া এইটো বস্তুটো ওলাওঁ ফ্ৰিজৰ পৰা, চাব পাৰে আপোনালোকে। ধুনীয়াকৈ হৈ গৈছে। কলপাতটোত অকণমান তেল সানি ল'ব লাগিব, তেতিয়া মানে মাছটোৰ এটা ধুনীয়া এটা ফ্লেভাৰ আহিব। সৰিয়হৰ নিচিনাকৈ ধুনীয়াকৈ মাজতে লৈ ল'ব, কাৰণ আমি মাছটো মাজতে দি দিম, সেইটো কাৰণে। ধুনীয়াকৈ কলপাতটোত অকণমান তেল দি দিছোঁ মাজৰখিনিত, যিহেতুকে আমি দিম মাজৰখিনি দিম, নহ'লে ছাইডত দিলে বান্ধত প্ৰব্লেম হৈ যাব। এটা অলৰেডি বান্ধা হৈছে, আপুনি দেখা পাইছে, মানে দিয়া হৈছে। ইয়াৰ পৰা এনেকৈ মাছটো লৈ অকণমান মছলা দি দিম, তেতিয়া খাব ভাল হ'ব।
মছলাটো আৰু কোনোবা আলহী আহিলে এটা এটা এনেকুৱাকৈ দিলে আপোনাৰ ধুনীয়া এটা ভাল লাগিব মানে আৰু ফ্লেভাৰৰ কাৰণে আমি জলকীয়া এটা মাজেৰে দুফাল কৰি পেলাই ডিজাইন কৰি দি দিছোঁ এটা আপোনাৰ চইচ যদি আপুনি জলকীয়া খাই বেয়া পায় দেন নিদিলেও কথা নাই এনেকৈ আমি ফাৰ্ষ্ট গোটেইখিনিয়ে সজাই ল'ম দেখাই আছোঁ আপোনালোকক কেনেকৈ বান্ধিব লাগে এইটো আপোনাক দেখাই আছোঁ কেৱল ওলাই নোযোৱাকৈ বান্ধিলে হ'ল এনেকৈ নাবান্ধিবলৈ আপুনি বেলেগ ডিজাইন জানে তেতিয়াও কথা নাই কেৱল ওলাই নগ'লে হ'ল বস্তুটো বান্ধিবৰ কাৰণে এটা মোটা হেয়া ল'ব মানে কলগছৰে এডাল আপুনি দেখিব পাৰে কলগছৰে যিটো থাকে ন এইটো অলৰেডি আমাৰ এটা বান্ধা হৈ গৈছে এনেকুৱা ৰঙা বাউলত আমি থ'ম কাৰণ যেতিয়াকৈ আমি অভেনত বনাম এই বাউলটোতে আমি দি দিম চাই লওঁ মোৰ ওচৰত আছে LG মাইক্ৰ'ওভেন এইটো মডেল নম্বৰ হয় আপোনালোকে যদি ইউজ কৰিব বিচাৰে দেন ইউজ কৰিব পাৰে এইটো হেল্থি হাৰ্ট মডেল হয় তাৰপিছত এইটো দেখাইছোঁ মই ইয়াত ফাৰ্ষ্ট 3টা দিছোঁ কাৰণ মোৰ বাউলটো ইমান ডাঙৰ নহয় 3টা দি পেলাই বহাই দিছোঁ দেখিব পাৰে আপুনি ষ্টাৰ্ট বটন বহাই দিছোঁ টাইমিং দিছোঁ নৰ্মেল মাইক্ৰ' মোডত দিছোঁ আমি 15 মিনিটৰ কাৰণে দিম মিনিটৰ কাৰণে দিছোঁ আপুনি মোৰ ফ্লাছটো জ্বলি থকাৰ কাৰণে মেবি দেখা নাই এইটো দেখিব এতিয়া বস্তুটো ঘূৰি আছে মেবি আপুনি ভালকৈ দেখা পাইছে মাইক্ৰ'ৱেভৰ এটা বস্তু মন কৰিব লগা যদি টাৰ্ণ টেবুলখন বাই চান্স লগোৱাত প্ৰব্লেম হয় আপোনাৰ নুঘূৰিলে চব বহুত ডাঙৰ প্ৰব্লেম হয় নুঘূৰিলে মানে এটা ছাইডত হিটটো পৰি খানাটো জ্বলি যোৱাৰ চান্স থাকে জ্বলি মানে কাঢ়া মানে যেটো আমি কলা পৰি যাওঁ বুলি কওঁ ন সেইটো হৈ যায় সো এইটো চাই ল'ব আপুনি ঘূৰিছে নে নাই মোৰটো ধুনীয়াকৈ ঘূৰি আছে দেখি পাইছে আপোনালোকেও ফাৰ্ষ্ট 3টা হৈ লওক এতিয়া 6 মিনিট হৈ গৈছে এতিয়া মই এইখন খুলি দিলোঁ এবাৰ উল্টাই দিম বস্তুটো যাতে চাৰিওফালে ভালকৈ হৈ যায় দেখিছে আপুনি পুৰা হৈছে হাতেৰে টাচ নকৰিব এতিয়া মই এইটো উল্টাই দিম চব উল্টাই দি আকৌ বহাই দিলোঁ আৱাজটো ধুনীয়া লাগে ন কি ধুনীয়া আৱাজ দিয়ে মেছেজৰ নিচিনাকৈ এইটো ঘূৰিব ষ্টাৰ্ট কৰিছে আমি এইটো 00 হোৱালৈকে ৱেইট কৰিম অকল এতিয়া আপোনালোক দেখাম এইটো কেনেকুৱা হৈছে মই অলৰেডি ৰছীটো খুলিছোঁ দেখিছে অকণমানকৈ হৈ আছে এইটো আমাৰ ফাইনেল লুক মই এখন হাতেৰে কেমেৰা লৈছোঁ আৰু এখন হাতেৰে ঠিক কৰি আছোঁ কাৰণে মেবি অকণমান ধুনীয়া হৈছে ভিডিঅ'টো খুব ধুনীয়া হৈছে দেখিবলৈ এবিধ খাবলৈও ভাল হ'ব নিশ্চয় টেষ্টি হৈছে আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব জুতিৰে এসাঁজ হাই ফ্ৰেণ্ড কেনেকুৱা পালে আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে মোৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তলত কমেণ্ট দিব নাপাহৰিব কেনেকুৱা পালে আৰু ঘৰত এবাৰ ট্ৰাই কৰি চাওক নিশ্চয় বহুত ভাল পাব থেংক ইউ